মাজনী অ মাজনী 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 তই যে ইমান দেৰিলৈকে শুইয়ে আছ ঐ মাজনী তাই ইমানকৈ মাতি আছো তাই একো কেৰেপে কৰা নাই ঐ মাজনী মাজনী অ মা কোৱা ইমানকৈনো কিয় চিঞৰি আছা তুমি তোক অথনিৰ পৰা অলপ মাতি আছোনে বাৰু মই আৰু তোৰ ইমান টোপনি কিহৰ হা এতিয়া কেইটা বাজিলে 9টা 10টা বাজিব হ'ল এতিয়ালৈকে গাভৰু ছোৱালীজনী শুই থাকে নেকি উঠ উঠ কাইলৈ পৰহিলৈ মেট্ৰিক পৰীক্ষা দিবি এতিয়া যদি 10টালৈকে শুই থাক ক'ব পাছ কৰিবি আৰু তই মানুহে এনেও আমাক হাঁহি দুখীয়া বুলি নিচলা বুলি এতিয়া আৰু তই যদি মেট্ৰিকটো ভালকৈ পাছ কৰিব নোৱাৰ মানুহে আমাক একেবাৰে গুৰুত্ব নিদিয়া হ'ব গম পাওঁ তই উঠ উঠ মাজনী উঠ মুখ হাত ধুই পেলাই পঢ়াত বহ মাও মই ৰাতি বহুত দেৰিলৈকে সাৰ পাই আছিলোঁ মানে পঢ়িয়ে আছিলোঁ সেইটো কাৰণে ৰাতিপুৱা দেৰিলৈকে শুইছোঁ তোমাৰ পৰা মানে শুবলৈ শান্তি নাই মোৰ দেই অকণো ৰাতি যিমান দেৰিলৈকে নপঢ় কিয় মানুহে এইটো নেদেখে নহয় মানুহে কাৰ ছোৱালী কিমান দেৰিলৈকে পঢ়িছে সেইটো নাচায় কাৰ ছোৱালী কিমান সোনকালে উঠিছে কিমান সোনকালে উঠি পঢ়া শুনা কৰিছে সেইবোৰ চাইহে আলোচনা কৰি থাকে গম পাওঁ নাই তই আমাৰ ঘৰৰ কথা গোটেই ঘৰে ঘৰে আলোচনা গছৰ তলিয়ে তলিয়ে আলোচনা আৰু তই এতিয়ালৈকে শুইয়ে আছ উঠ যা পঢ়াত বহ মা তুমিও মানে ঠিক মানুহ কিন্তু দেই মানুহে যিয়ে নাভাবক যিয়ে নকৰক কিয় তাত আমাৰ কৰিবলগীয়া একো নাই মা মই যি কৰিম নিজে কৰিম কাৰণ কোনো মানুহে আহি মোক সহায় নকৰিহি নহয় মই কেতিয়া পঢ়িছোঁ কেতিয়া নপঢ়িছোঁ সেয়া মানুহে গম পাই পেলাই একো কৰিব নোৱাৰে কাৰণ পৰীক্ষা মইহে দিম বেলেগে নিদিয়ে নহয় আৰু তুমিও মানে নহয় বেলেগৰ কথাবোৰ শুনি শুনি আহি মোক যিটিখন কৰি থাকিবা তুমি বেলেগৰ কথা শুনা এইবিলাক কথা নহয় মাজনী তই নাজানো মানুহে কেনেকুৱা ধৰণৰ কথাবোৰ কয় তাতে বাপেৰটো নাই দেখিছে দেখোন তোক লোকৰ ঘৰত কাম কৰি কৰি এতিয়ালৈকে মই পঢ়াই আছোঁ যিমান দিন পাৰোঁ তেনেকৈ কষ্ট কৰি যাম কিন্তু তই যদি ইয়াৰ কষ্টৰ ফলটোৱে দিব নোৱাৰ মোৰ জানো কষ্টখিনি কিবা সাৰ্থক হ'ব কচোন তই মা মই তোমাৰ কষ্টৰ ফল দিমেই তুমি চিন্তা নকৰিবা খালি তুমি যা তাৰ কথা শুনি পেলাই মোক আহি পেলাই আবুল তাবুলখন কৈ নাথাকিবা মই যেনেকৈ পঢ়িছোঁ যেনেকৈ কৰি আছোঁ মোক তেনেকৈ থাকিবলৈ দিয়া বেলেগৰ মতে চলালে মানে মোৰ গোটেই চিষ্টেমটোৱে খেলি মেলি হৈ যাব মই কি কৰিব লাগে কি কৰিব নালাগে জানো নহয় মা তুমি আকৌ বেলেগৰ কথা শুনি পেলাই এইবোৰ মোক কিয় পঢ়িবা আৰু দেখিছোঁ নহয় তইনো কিমান জান এতিয়া মোৰ মুখে মুখে তৰ্ক কৰি থাকিব নালাগে উঠ অঁ উঠিছোঁ ৰ'বা আৰু শুন মাজনী উঠি পেলাই মুখ হাতকেইটা ধুই গৰম পানী অকণ খাবি মই ভাত চাত বনাই থৈয়ে দিছোঁ অকণমান লাহেকৈ ভাতকেইটা খাবি আৰু ময়ো কামলৈ গৈ থাকোঁ দেই অঁ ঠিক আছে মা যোৱা মই আকৌ কামলৈ যাম বুলি তই আকৌ শুই থাকিবি উঠ কিন্তু এতিয়াই উঠ হ'ব মা উঠিছোঁ মই উঠিছোঁ হ'লনে এতিয়া শান্তি লাগিছে হ'ব দে যা মুখ হাতবোৰ ধুকে আৰু ভাত কেইটামান খাই ল'বি দেই মই গৈ থাকোঁ কামলৈ দেৰি হ'ল আজি অঁ ঠিক আছে মা মাৰ পৰা মানে শান্তি নাই কৈছোঁ নহয় যোনে যিটোকে ক'ব শুনি আহি পেলাই তাকে মোৰ আগত মানে বকনি মেলি থাকে কি যে কৰিম নহয় মাক মানুহবোৰে অকল মুখত যিটোকে আহে তাকে কয়হে কিন্তু সহায় কৰোঁ বুলি কোনোৱে আগবাঢ়ি নাহে সৰুতে দেউতা ঢুকালে মায়ে কিমান কষ্ট ডাঙৰ দীঘল কৰিছে মই সকলোবোৰে জানো দেউতা ঢুকুৱা 6 মাহমানৰ পিছৰ পৰাই মায়ে লোকৰ ঘৰে ঘৰে কাম কৰি কৰি মোক পঢ়াইছে শুনাইছে এতিয়ালৈকে মই এটাও টিউশ্যনে লোৱা নাই পৰীক্ষালৈ মাথো অকল মাজত এমাহ আছে কি কৰোঁ কি নকৰোঁ কেনেকৈ পঢ়িম কি নপঢ়িম একো ভাবিয়ে পোৱা নাই কিন্তু হ'লেও তাৰ মাজতে মই নিজে চেষ্টা কৰি পেলাই আগবাঢ়ি গৈছোঁ সেইবোৰ জানো মানুহে দেখিছে সেইবোৰতো মানুহে দেখা নাই নহয় মোক সহায় কৰিবলৈ কোনো আগবাঢ়ি অহা নাই কিন্তু সমালোচনা কৰিবলৈ দিবা মানুহখনক কিনো ক'ম আৰু মানুহৰ মগজটো যদি চবৰে সমান হোৱা হ'লে বেলেগ কথাই আছিলে উপায় নাই আৰু এনেকৈ চলি আহিছে এনেকৈ চলি থাকিব কোনে কাৰ মুখত কি সোপা দিব যাওঁ মই মুখ হাতবোৰ ধুই পেলাই গৰম পানী এগিলাচ খাই টেবুলত বহোঁ আৰু আজি অহা অকণমান দেৰি হ'ল বাইদেউ গালিয়ে পায় নেকি ঠিক নাই মোক বাইদেউ অ' বাইদেউ বাইদেউ মালা কি হ'ল তোৰ আজি ইমান দেৰি হ'ল যে এতিয়া সময় কেইটা হ'ল বাৰু হা 11টা বাজিব হ'ল 11টা বজাত কি কোনোবা ঘৰলৈ কোনোবা কাম মানুহ আহে নেকি হে চালা কি কৰি থাক তই তোক মাহেকত আমি পইচা দিওঁ তোক আমি এনে ৰখা নাই নহয় তোৰ যেতিয়াই মন যায় তই তেতিয়া আহিবি হা তোক এটা মই টাইম দিছিলোঁ নাই যে 10টা বজাৰ ভিতৰত তই আহি পাই যাবিহি কিন্তু তোৰ ইদিনা দেৰি সিদিনা দেৰি তই কি কৰি থাক বাইদেউ মোক আপুনি খং নকৰিব বাইদেউ আপুনিচোন জানেই মোৰ ছোৱালীজনী এবাৰ মেট্ৰিক দিব তাইৰ লগত অকণমান লাগি কৰি থাকোঁতে অহা অকণমান আজি দেৰিয়ে হ'ল মানে তাই 10টা মানলৈকে শুইয়ে আছে তাই উঠাওঁতে কৰোঁতে ভাত পানী বনাই কৰি আজৰি কৰি থৈ আহোঁতে মেলোঁতে অকণমান দেৰিয়ে হ'ল বাইদেউ আপুনি মোক খং নকৰিব মেট্ৰিক পৰীক্ষাটো অকল কি তোৰ জীয়েহে দিব নেকি মোৰজনীতো দিব তাইৰ লগততো মই এনেকৈ লাগি নাথাকোঁ তাই যেতিয়াই মন যায় তেতিয়াই পঢ়ে আৰু যেতিয়াই শুবলৈ মন যায় তেতিয়াই শুৱে মইতো এইবোৰ তাইৰ লগত একোৱেই কৰিব নালাগে তোৰ জীয়েৰ লগত একেবাৰে তই পূৰা VIP ট্ৰিটমেণ্ট দি আছ নহয় বাইদেউ তাইকনো VIP ট্ৰিটমেণ্ট দিবলৈ আমাৰ ঘৰত সুবিধা আছে কিন্তু আমাৰ ঘৰত দেখোন একো নাই হ'লেও আৰু অকণমান মাকজনী হৈ যিখিনি কৰিব লাগে সেইখিনি কৰোঁ আৰু বাইদেউ তাতকৈ বেছি মই একো নকৰোঁ তাইৰ লগত কাৰণ সেইবোৰ কৰিবলৈ আমাৰ ঘৰত একো সুবিধাই নাই সুবিধা নাই যদি জীয়েক পঢ়াবই নালাগে আৰু এটা কথা নহয় তহঁতৰ নিচিনা দুখীয়া মানুহবোৰে জীয়ে পিতাইহঁতক পঢ়াইনো কি পাওঁ তহঁতি বাৰু হে যে তহঁতি ক'ৰবাত চাকৰি পাওঁ নে তহঁতি ক'ৰবাত কিবা মানে কাম কৰিবলৈ পাওঁ কি কৰিবলৈ পাওঁ নো তহঁতি এনে লোকৰ ঘৰত হাজিৰাই কৰিব লাগিব সেইকাৰণে যিকেইটা কাম কৰি আমাৰ ঘৰত পইচা কেইটকা যে পাওঁ সেইকেইটকা পইচা গোটাই থ বেমাৰ আজাৰ কামত দিব এইবোৰ ল'ৰা ছোৱালীক পঢ়াই পেলাই পইচা খৰচ নকৰিবি এনেই তহঁতৰ ল'ৰা ছোৱালীয়ে একোডাল কৰিব নোৱাৰে
আৰু এনেও য'তে হ'লেও ধনী মানুহৰ ল'ৰা ছোৱালী ধনী মানুহবোৰৰহে আগত স্থান। তহঁতৰ নিচিনা দুখীয়া মানুহবোৰৰ আমাতকৈ বহুত পিছত স্থান। সেইকাৰণে বাওনা হৈ চন্দলে হাত নেমেলিবি, গম পাইছ? আমাৰ ঘৰত কাম কৰি যিকেইটা পইচা পাওঁ সেইকেইটকা সেই ৱেষ্ট নকৰিবি এনেই এই জীয়েৰক পঢ়াই একোডাল কৰিব নোৱাৰে। তাতকৈ পইচা কেইটকা গোটাই থবি, এটা সময়ততো কামত দিব। হয় বাৰু বাইদেউ, আপুনি ঠিকেই কৈছে। আমাৰ নিচিনা দুখীয়া মানুহবোৰে আচলতে বাওনা হৈ চন্দলে হাত মেলিবই নালাগে। ঠিক কথাই কৈছে আপুনি। হ'লেও তাই পঢ়াত বৰ ইচ্ছাও, পঢ়িম বুলি তাই বৰ হেঁপাহ। সেইকাৰণে আৰু তাই নিজৰ হেঁপাহটোকে মই পূৰণ কৰিছোঁ। যিহেতু দেউতাক নায়েই, দেউতাক থকা হ'লে এনেকুৱা কষ্ট কেতিয়াও আমাৰ নহয়। এতিয়া উপায় নোহোৱাতহে মই আপোনালোকৰ ঘৰত কাম কৰিবলৈ আহিছোঁ বাইদেউ। হ'ব যা, এতিয়া আহিছোঁ 11টা বজাত। এতিয়া মূলত মুখ চুপতি মাৰি সময়বোৰ ৱেষ্ট কৰিব নালাগে। আৰু তোৰ এইবোৰ ভেলুলেছ কথা মই শুনি এই টাইমটো ৱেষ্ট নকৰোঁ। যা কামত লাগে যা। বাচন চাচন ঢেৰ এগালমান ধুবলৈ আছে, কাপোৰ কানি ঢেৰ ধুবলৈ আছে। যা কামত লাগে। আকৌ 4টা বাজিব কি নাবাজিব, ঘৰ যাবলৈ একেবাৰে তাই তত নাইকিয়া হ'ব। যা কামত লাগে। ঠিক আছে হ'ব দিয়ক বাইদেউ। আৰু শুন, কাইলৈৰ পৰা একদম কিন্তু টাইমত আহিবি। যদি কাইলৈৰ পৰা দেৰি কৰ নহয়, তোক ইয়াৰ পৰা মই উলিয়াই দিম। ক'ত কাম কৰ ক'ত কাম নকৰ সেইটো তোৰ নিজৰ কথা, কিন্তু আমাৰ ঘৰৰ পৰা তোক কামৰ পৰা উলিয়াই দিম। মই বেলেগ মানুহ বিচাৰি ল'ম। এনেকুৱা নকৰিব বাইদেউ, এনেকুৱা নকৰিব। আপোনালোকৰ ঘৰৰ পৰা কামৰ পৰা যদি মোক উলিয়াই দিয়ে, মই ক'ত কাম কৰিম ন আকৌ? মোৰ তেনেকৈ একো জেগাই নাই। মই কাইলৈৰ পৰা বাৰু টাইমত আহিম বাইদেউ, টাইমত আহিম। ঠিক আছে বাৰু, যদি টাইমত আহ তেতিয়াহ'লে কাম কৰিবলৈ পাৰিবি, যদি নাহ তেতিয়াহ'লে ওলাই যাবি। এতিয়া যা কামত লাগে। ঠিক আছে হ'ব দিয়ক। এইবোৰৰ মানে বহুত লজ্জা কৈছোঁ নহয়। পইচা কেইটকা নিয়াৰ সময়ত কুটুৰি নিব, এতিয়া কাম কৰাৰ সময়ত 11টাত আহিব, 10:30টাত আহিব। কাম কৰা মানুহ ইমান দেৰিকৈ আহে নেকি হে চালা? ইহঁতৰ নিচিনা মানুহবোৰকো কিন্তু মই আচৰিত পাইছোঁ দেই। একো নথকা পিছতো ইমান ডাঙৰ ডাঙৰ সপোন কেনেকৈ দেখে জানো। নিজৰে চলিবলৈ ইমান কষ্ট, তাতে আকৌ জীয়েকক পঢ়াইছে, মেট্ৰিক দিব হেনো বোলে। চাম নহয় জীয়েকে কেনেকৈ পাছ কৰে। এনেই ধনবোৰ ভাঙিছে, তাৰ বাদে একো হোৱা নাই ইহঁতৰ। যি কৰে কৰি থাকক, মোৰো কি আহে যায়। এনেও কাম কৰা মানুহ, আজি মন গ'লে ৰাখিম, কাইলৈ মন গ'লে উলিয়াই দিম। ইহঁতৰ লগত মোৰ একো মতলব নাই। যাওঁ ময়ো সেই কাম দুটামান আছে কৰি লওঁগৈ। গুড মৰ্ণিং মা। গুড মৰ্ণিং বেবী, উঠিলা তুমি? মা মই উঠিলোঁ। পিছে মা কি হ'ল আজি? মই যে উঠাৰ আগত মোৰ বিচনাৰ ওচৰত কফি কাপ নাপালোঁ। মালাবাই নাই অহা নেকি এতিয়ালৈকে? আহিছে মহাৰাণী অকণমান আগত আহি সোমাইছেহিহে। নাজানো আৰু ক'ত কি কৰি ফুৰে। ৰ'বা মই তাইক তোমালৈ কফি কাপ বনাবলৈ কওঁ ৰ'বা। ঠিক আছে যোৱা, কফি কাপ দিবলৈ কোৱা মোৰ ৰুমতে। মই ৰুমতে আছোঁ। ঠিক আছে মাজনী, যোৱা তুমি ফ্ৰেছ হৈ লোৱাগৈ। আজি কি হ'ল জানো, মা দেখোন এতিয়ালৈকে আহিয়ে পোৱাহি নাই। আনকালে দেখোন ইমান সময়ত মা আহিয়ে যায়, আজি আকৌ কি হ'ল? মাজনী মা তুমি আহিলা? আজি ইমান দেৰি হ'ল যে? দেৰি হ'ল আৰু, ৰাতিপুৱা যোৱা দেৰি হোৱা নাই জানো? মালিকনীৰ কথা শুনি এই কাম কৰোঁতে একদম মূৰটো গৰম হৈ আহিছে মোৰ। তোৰ কাৰণে গৈ সদায় গালি খাওঁ মই আকৌ কি কৰিলোঁ? কি কৰিলোঁ ক'বলৈ আহিছ? ৰাতিপুৱা দেৰিলৈকে শুই থাকিবি, ভাত পানীকেইটা বনাই পেলাই মোক অকণ সহায় কৰি দিওঁ, সেইফালেও নাই। মই বাৰু গোটেইবোৰ কাম কাজ কৰি পেলাই ৰাতিপুৱা আজি যোৱা কিমান দেৰি হৈ চাচোন। এই গৈ পাওঁতে 11টা বাজিলে। সেইটো কাৰণে মালিকনীয়ে মোক বহুত কথা শুনাইছে কৈছোঁ নহয়। আৰু সেইকাৰণে আজি সোনকালে আহিবলৈও দিয়া নাই মোক। সদায় দেখোন তুমি টাইমতে যোৱা, আজিহে অকণমান যোৱা দেৰি হৈছে। সেইবুলি আৰু মালিকনীয়ে তোমাক কথা শুনাব লাগে নেকি? আকৌ নুশুনাব নেকি? মোক পইচা দিহে ৰাখিছে তাত, এনেই ৰখা নাই নহয়। তেওঁলোকে যিটোকে কয় সেইটোকে মই শুনিবই লাগিব। নুশুনিলে মানে পইচা ক'ত পাম কচোন তই? সেইকাৰণে আৰু তেওঁৰ গালি শপনি খাই হ'লেও মনে কাম কৰি আছোঁ, একমাত্ৰ তোৰ মুখখনলৈ মনত পেলাই। তেওঁ যদি তই ইমানেই গালি পাৰে, ইমানে যদি অশান্তিত ৰাখে, তেতিয়াহ'লে তাত কাম কৰিব নালাগে মা, বেলেগৰ ঘৰত কাম কৰিবা আকৌ। তই ইমান আৰামত গ'লি, হৈ গ'ল আৰু ন? কাম বিচাৰি পাবলৈ আজিকালি বহুত দিগদাৰ। পটককৈ কাম কৰা মানুহৰ ঘৰত নলয়ে, কাৰণ কাম কৰা মানুহবোৰে যিবোৰহে ঘটনা ঘটায় নহয় মালিকৰ ঘৰত, সেইকাৰণে চবে বিশ্বাস নকৰে। এওঁৰ ঘৰত এতিয়া গৈ 6-7 মাহ হ'ল কাৰণেহে মই এতিয়া তেওঁৰ কাৰণে মই বিশ্বাসী হৈ পৰিছোঁ। এতিয়া আকৌ নতুনকৈ বেলেগৰ ঘৰত সোমাবলৈ হ'লে মানে বহুত কষ্ট হ'ব, গম পাওঁনে? তাতকৈ এওঁৰ ঘৰতে কষ্ট মষ্ট হ'লেও পইচা কেইটকা পাইছোঁ যেতিয়া কামকেইটাকে কৰি থাকোঁ আৰু। মা মোৰ কাৰণে তুমি বহুত কষ্ট কৰিছা মা। মই তোমাৰ কষ্টখিনি এদিন নহয় এদিন সাৰ্থক কৰিমেই, তুমি চিন্তা নকৰিবা মা। সঁচাকৈ তোমাৰ কথা ভাবিলে মানে মোৰ বৰ বেয়া লাগে। তুমিতো এইবোৰ অকল মোৰ কাৰণেই কৰি আছা, নহয় জানো মা? নহয়নো কি আকৌ, তোৰ কাৰণেই কৰি আছোঁ। তোৰ বাদে মোৰ আছেনো কোন কচোন? আগলৈ পিছলৈ বুলিবলৈ কোনোৱে নাই, একমাত্ৰ তয়ে মোৰ এতিয়া। সেইকাৰণে যি হ'লেও যেনেকৈ হ'লেও তোক কিবা এটা কৰিব পৰালে মানে আৰু চিন্তা নাই, আৰু মই নিশ্চিন্তকৈ মৰিব পাৰিম। মা মৰা কথানো কিয় ক'ব লাগে বাৰু? তুমিও যে মানে নহয়, তোমাক মই কেতিয়াও মৰিব নিদিওঁ মা, কেতিয়াও মৰিব নিদিওঁ। তুমি মোৰ লগত সদায় থাকিব লাগিব। এয়া প্ৰকৃতিৰ নিয়ম মাজনী, জন্ম হৈছে যেতিয়া মৃত্যু হ'বই আৰু। পিছে এইবোৰ কথা বাদ দে, তই কি কৰিলি কচোন? দিনটো ভালকৈ পঢ়িলে মাজনী? পঢ়িলোঁ মা, আৰু ঘৰৰ গোটেই কাম কৰি আজৰি কৰি থৈছোঁ। ঘৰনো কামবোৰ কেলৈ কৰিব লাগে? তোক মই অকল পঢ়িবলৈহে কৈছিলোঁ, কামবোৰ আহি পেলাই মই কৰিলোহেঁতেন নহয়।
হ'ব দে বাৰু, এতিয়া বহি পিছে বহি হাতকেইটা ধুই পেলাই ধূপ ধূনাকণ জ্বলাবি বৈ। ঠিক আছে মা, আহা। হেল্ল', অঁ দাদা, কচোন আজিলৈ তোৰ ইমান কি মনত পৰিলে মোলৈ? আছোঁ এনেই, তই কি কৰিছ? আছে, তাইও আছে। অঁ, বোৱাৰীৰ কি খবৰ? ক, কি কাৰণে ফোন কৰিছিলি? কি, দেউতাৰ গা বেয়া? দেউতাৰ আকৌ কেতিয়াৰ পৰা গা বেয়া? অঁ, এতিয়া পিছে কি কৰিম বুলি ভাবিছ? হয় নেকি? তহঁতৰ যদি ইমান সময় নাই, হ'ব দে, দেউতাক ইয়ালৈকে লৈ আহিবি, ময়ে চাম। তেওঁৰ জীয়েকজনী এতিয়াও জীয়াই আছে, মই মৰি যোৱা নাই নহয়। হ'ব, তহঁতি আজিকালি চাকৰি কৰ, মাতো তেনেকৈ গুচিয়ে গ'লগৈ, এতিয়া দেউতা বৃদ্ধ হৈ আহিছে, দেউতাক চাবলৈ তহঁতৰ ওচৰত সময় নাই। হ'ব দে, হ'ব, ঠিক আছে, হ'ব দে, কাইলৈকে লৈ আহিবি। হ'ব, মই কষ্টই মষ্টে হ'লেও কিবা এটা কৰি হ'লেও মই দেউতাক চাবই লাগিব। হ'ব দে। ইমান স্বাৰ্থপৰ সি কেনেকৈ হ'ব পাৰে? দেখিছেই ভনীয়েকজনী কেনেকৈ লোকৰ ঘৰে ঘৰে হাজিৰা কৰি কৰি জীয়েকক পঢ়াই আছে। এতিয়া আকৌ দেউতা বেমাৰ হওঁতেও সিহঁতৰ চাবলৈ সময় নাই, ইয়াতে থৈ যাম বুলি কৈছে সি। হ'ব ভগৱান, হ'ব, তুমি মোক খালি অকণমান শক্তি দিবা, মই মোৰ দেউতাক তেনেকৈ চাম। সিহঁতে যদি নাচায়, মইতো দেউতাক মৰিবলৈ এৰি দিব নোৱাৰোঁ নহয়। ইমান কষ্টত সৰুৰ পৰা তুলিতাল ডাঙৰ দীঘল কৰিলে, সিহঁতি চাকৰি কৰি কৰি নিজৰ জেগাত আছে, আৰু এটা বৃদ্ধ দেউতাক সিহঁতি আলো আথনি কৰিছে। মই চাব লাগিব প্ৰভু, মই চাব লাগিব। তুমি মোক খালি আৰু অকণমান শক্তি দিবা প্ৰভু, শক্তি দিবা। আজিলৈকে ভনীয়েকজনী কেনেকৈ আছে, কি কৰিছে, এই খবৰ খাতি ল'বলৈ আজিলৈকে নাহিলে। ইমান দিনৰ মূৰত আজি ফোন কৰি, দেউতা বেমাৰ যে চাবলৈ মানুহ নাই, সেইটো কাৰণে আজি ভনীয়েকলৈ মনত পৰিলে। চালা, এইবোৰ নিজৰ ককাই নে কি এনে ক'বই নোৱাৰোঁ আৰু। মা, অ' মা, ভাত হ'ল নেকি মা? মোৰ বৰ ভোক লাগিছে। ভাত পাতিছোঁহে, অকণমান লাহেকৈ খাবি, মই হ'লে মানে মাতি দিম। যা এতিয়া পঢ়ি থাকগৈ। মা, তোমাৰ কি হৈছে? মনটো তুমি এনেকৈ কিয় মাৰি আছা মা? অ' মা, কি হৈছে তোমাৰ? একো নাই হোৱা মোৰ, কি হ'বনো? যা, তই এইবোৰ কথা মোক সুধিব নালাগে, পঢ়াত বগে যা, ভালকৈ পঢ়গে। মা, কি হৈছে কোৱাচোন? তুমি এনেকৈ মনটো মাৰি আছা, আৰু কি মই ভালকৈ পঢ়িব পাৰিম নেকি? কোৱা না মা, কি হ'লো তোমাৰ পতককৈ? অথনিবাৰ দেখোন তুমি ঠিকেই আছিলা। অ' মা, কি হৈছে কোৱাচোন? মাজনী, নিচাৰে এতিয়া ফোন কৰিছিলে মোক, বোলে ককাৰ গাটো একেবাৰে ভাল নহয়। সিহঁতিতো আৰু টাউনতে থাকে, ভাইটিৰ লগতহে দেউতা থাকে, জানই দেখোন আৰু সৰু মোমাইটো কেনেকুৱা। সেইকাৰণে ইয়াত কাইলৈ থৈ যাম বুলি কৈছেহি। তাকে ভাবি পেলাই মনটো বেয়া লাগি আছে মোৰ। ককাৰ গাটো বেয়া, আৰু দুটাকৈ পুতেক থাকি সিহঁতি চাব পৰা নাই, আৰু তোমাৰ যে ঠেলিয়াই দিছে কিহৰ কাৰণে? কিনো কবি আৰু, জানই দেখোন সিহঁতৰ ওচৰত সময় নাই। এতিয়া আৰু বৃদ্ধ বয়সত দেউতাৰতো সিহঁতৰ কাৰণে একো কামেই নাইকিয়া হ'ল। দেউতাৰ লগত টকা নাভাঙে আকৌ, সেইকাৰণে ভনীয়েকে চাকৰি নকৰে জানো, সেইকাৰণে ভনীয়েকলৈ ঠেলিয়াই দিছে। মা, নিচা আৰু মোমাইক তুমি মানিছো দেই, ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে? ইমান দিনে আমি কেনেকৈ খাইছোঁ কি কৰিছোঁ, তেওঁলোকে এদিনো ফোন কৰি খবৰ এটা নল'লে দেউতা ঢুকোৱাৰ পিছৰে পৰা, আৰু এতিয়া ককাৰ এইবোৰ দায়িত্ব পালন কৰিব নোৱাৰি তোমাক ঠেলিয়াই দিব বিচাৰিছে। কি কবি আৰু মাজনী, এতিয়া দেউতাকনো মই কেনেকৈ নাৰাখোঁ বুলি কওঁ? যেনেকৈ হ'লেও দেউতাক ময়ে চাব লাগিব। মই দেউতাক এনেকৈ আলাইঠানি হ'বলৈ কেতিয়াও দিব নোৱাৰোঁ। দেউতাই মোক বহুত কষ্টত তুলিতাল ডাঙৰ দীঘল কৰিছে। নাই, দেউতাক মই যেনেকৈ হ'লেও ইখন ঘৰত ৰাখিবই লাগিব মাজনী, দেউতাক মই ইয়াতে চাব লাগিব। বুজিছোঁ মা, ককাৰ গাত একো দুখ নাই, ককা এতিয়া বৃদ্ধ হৈ আহিছে, ককাই নিজে একো কৰিব নোৱাৰে, আৰু বৃদ্ধ বয়সত চাবৰ কাৰণেতো তোমালোকক এই পৃথিৱীলৈ আনি পেলাই জন্ম দি তুলিতাল ডাঙৰ দীঘল কৰিছে, কিন্তু বৃদ্ধ বয়সত ককাক যে পুতেকহঁতে এনেকুৱা কৰিব মই কেতিয়াও ভবা নাছিলোঁ। সঁচাকৈ দেই, নিচা আৰু মোমাইক কিন্তু মানিব লাগিব, নাপায় এনেকুৱা কৰিব, কেতিয়াও নাপায় এনেকুৱা কৰিব, ইমান স্বাৰ্থপৰ মানুহ। তাকেও মাজনী, কি কবি আৰু, সঁচাকৈ দেই, আজিকালি টকা পইচা নহ'লে মানে নিজৰ ভাই ককায়ো চিনি নোপোৱা হয়। মা, আমাৰ চলিবলৈ এনেই কষ্ট, যেন তেন দুসাঁজ দুমুঠি ভাত খাই আছোঁ, আৰু এতিয়া ককাৰ আহিলে মানে ককাক ট্ৰিটমেণ্টটো কৰিব লাগিব, আৰু কাইলৈ পৰহিলৈ মোৰ ফৰ্ম ফিল আপ আছে, আৰু মা মোৰ কিতাপ দুখনমানো কিনিবলৈ আছে, তাৰ কাৰণে মোক টকা লাগিব। এতিয়া তুমি কেনেকৈ মেনেজ কৰিবা মা? আৰু তোমাৰ কাম কৰা মানুহ, মানে যাৰ ঘৰত তুমি কাম কৰা তেওঁলোকৰ মানুহজনী যিহে, তেওঁক পইচা খুজিলেতো তেওঁ নিদিব। এতিয়া তুমি কেনেকৈ মেনেজ কৰিবা মা? তাকে চিন্তা কৰিবলৈ বহি আছোঁ মাজনী, চিন্তাই দেখোন একো বাট বিচাৰি নোপোৱা হৈছে। কি কৰোঁ, কেনেকৈ মেনেজ কৰোঁ, একো ভাবিয়ে পোৱা নাই। পিছে তোক কিতাপ দুখন কেতিয়াও কিনিব লাগিব মাজনী, দুদিনমান দেৰি কৰি দিলে হ'বনে বাৰু? দুদিনমান দেৰি কৰি দিলে মোৰ বৰ অসুবিধা হ'ব মা, পৰীক্ষা দেখোন পাবহিয়ে, মাজত মোৰ কেইটা দিন আছে। হাঁচত দিয়া পইচা দুটকমান আছে বাৰু, সেই কেইটকাৰ পৰাই তোক কিতাপখন আনি দিব লাগিব ৰ। মই কাইলৈ কামলৈ গ'লে মানে আহোঁতে মানে লৈ আহিম বাৰু, হ'বনে মাজনী? ঠিক আছে মা, হ'ব। আৰু তুমি এনেকৈ চিন্তা কৰি নাথাকিবা মা, ৰ'বা
ভগৱানে আমাক চকুলৈ নিশ্চয় চাব। তুমি চিন্তা নকৰিবা মা, চিন্তা নকৰিবা। পিছে মা, কাইলৈ ককা কেইটাত বজাত পাবহি? জানো পাই কেইটাত পাবহি। আকৌ কাইলৈ মই দেৰি কৰিব নোৱাৰোঁ মাজনী। মই কাইলৈ 9:30মান বজাতে ঘৰৰ পৰা ওলাই যাব লাগিব। যদি ককা আহে তই ভালকৈ ৰাখিবি ককাক দেই। ইটো ৰুমতে শুবলৈ দিবি। মানে আজি দেৰি হোৱাৰ কাৰণে পানীকণি ঢেৰ কথা শুনাইছে। যদি আকৌ কাইলৈ দেৰি কৰোঁ নহয়, তেতিয়া বোলে মোক কামৰ পৰা উলিয়াই দিব। সেইকাৰণে মই কাইলৈৰ পৰা কাম মানে কোনো কাৰণত দেৰি কৰিবই নোৱাৰোঁ মাজনী। যেনেকৈ হ'লেও মই 10টা আগত পাবগৈ লাগিব। হয় নেকি মা? হ'ব দিয়া। তুমি তেতিয়াহ'লে কাইলৈ সোনকালে যাবা। আৰু কাইলৈৰ পৰা ময়ো সোনকালে উঠিম দিয়া। তুমি চিন্তা কৰিব নালাগে। কামটোৰ পৰা যদি উলিয়াই দিয়ে আমাৰ চলিবলৈ বৰ কষ্ট হ'ব মা। তুমি যেনেকৈ হ'লেও 10টা বজাৰ আগত পাবাগৈ দিয়া। মই উঠি তোমাক অকণমান সহায় কৰি দিম ৰাতিপুৱা সময়ত। ঠিক আছে বাৰু। পিছে যা মাজনী, তই পঢ়াত মন লাগে যা। মই ভাতকেইটা বনাওঁ, হ'লে মানে মাতি দিম যা। হ'ব মা, তুমি খালি এনেকৈ মন মাৰি নাথাকিবা। চিন্তা নকৰিবা, আমাৰ ভাল দিন নিশ্চয় আহিব এদিন। তই যা মাজনী, পঢ়গে যা। ছোৱালীজনী সৰু যদিও বহুত কথাই বুজি পায়। হে প্ৰভু, তাইকো সাহস দিবা আৰু মোকো সাহস দিবা প্ৰভু, মোকো সাহস দিবা। মাজনী, মই কামলৈ গৈ থাকোঁ দেই। তই ভাতকেইটা খাই ল'বি আৰু দিনটো ভালকৈ পঢ়িবি। ককা আহিলে মানে এইটো ৰুমতে শুবলৈ দিবি দেই। মই বাৰু যিমান পাৰোঁ সোনকালে আহিবলৈ চেষ্টা কৰিম। ঠিক আছে মা, হ'ব দিয়া, যোৱা তুমি। খালি আহোঁতে মানে মোৰ কিতাপখিনি লৈ আহিবা দেই। ঠিক আছে হ'ব দে, লৈ আহিম বাৰু। মই যাওঁ। যোৱা। মাৰ এতিয়া দেখোন বহুতেই কষ্ট হ'ব। আগতে যিমান কেইটকা পাইছিলে সেইকেইটকাতে আমাৰ নিজৰ চলিবলৈ নহয়। এতিয়া ককা আহিলে মানেতো আমাক আৰু পইচা লাগিব। মায়ে বাৰু কেনেকৈ মেনেজ কৰিব? ভগৱান, মইতো একো চিন্তা কৰি পোৱাই নাই। মাক শক্তি দিবা প্ৰভু, মাক শক্তি দিবা। এইফালে আকৌ কাইলৈ পৰহিলৈ সৰস্বতী পূজাও পাইছেহি। স্কুললৈও যাব লাগিব। ভাবিছিলোঁ বোলো মাক এবাৰ ক'লোহেঁতেন মোক বোলো ভাল কাপোৰযোৰ কিনি দিবলৈ। কিন্তু এয়াহে পৰিস্থিতি আৰু কি কাপোৰ কিনি দিবলৈ ক'ম আৰু মই নকওঁ আৰু কাপোৰ চাপোৰ কিনি দিবলৈ। পুৰণা যি আছে তাকেই পিন্ধিম। লগৰবোৰে হাঁহিলেও সাহস মোৰ। সিহঁতি হাঁহিলেনো মোৰ কিটো হ'ব? মোৰ ঘৰৰ পৰিস্থিতি যিটোহে মইহে জানো, সেয়া সিহঁতে বুজি নাপায় নহয়। লগৰবোৰৰ মাক দেউতাকে চাকৰি কৰে। কোনোবা বোলে স্কুলৰ মাষ্টৰনী, কোনোবা কলেজৰ প্ৰফেচাৰনী, কাৰোবাৰ দেউতাক বিজনেছমেন। সিহঁতৰ লগত মিলালে মানে মোৰ নহ'ব নহয়। মোৰ মায়েকো কি কৰে সেইটো চাব লাগিব নহয়। ককা নহা হ'লে ক'লোহেঁতেন বাৰু কাপোৰযোৰ লৈ দিবলৈ। কিন্তু ককা আহিব নহয়, ককাক আকৌ ডক্টৰৰ ওচৰত দেখাব লাগিব। মাৰ এনেই বহুত টেনশ্যন। এতিয়া কাপোৰ চাপোৰ কথা একো নকওঁ, যি আছে তাকেই পিন্ধি যাম আৰু। মেট্ৰিকটো সোনকালে দি মেলি আজৰি হ'লে মানে মই কিবা এটা কাম বিচাৰিবই লাগিব। মাক এনেকৈ অকলে অকলে কষ্ট দিব কেতিয়াও নোৱাৰোঁ মই। যাওঁ, ময়ো এতিয়া পঢ়াত লাগোঁগৈ। আজি বাইদেউৰ পৰা গালি নাখাওঁ আৰু। আজি পূৰা টাইমতে আহি পাইছোঁহি। মালা, পালেহি আজি? আজি একেবাৰে সময়মতে আহিছ। বাইদেউ পালোহি। সদায় এনেকৈ টাইমতে আহিবি। টাইমত আহিলে মানে গালি নাখাওঁ নহয় তই মোৰ পৰা। পিছে এটা কাম কৰ, মাজনী শুই আছে, অকণমান পিছত তাই শুই উঠিবই। যা, প্ৰথমতে তাই কফি একাপ বনাই পেলাই বিচনাৰ ওচৰতে দি থৈ আহিবি। তাৰপিছত আহি পেলাই ৰুটি বা পোহা কিবা এটা বনাবি আৰু। ঠিক আছে বাৰু, হ'ব বাইদেউ। হ'ব, তই এতিয়া বনা। বাইদেউক কথাটো ক'ম বুলি ভাবিছিলোঁ, ক'বলৈকে ভয় লাগিলে নহয়। যাওঁতে কৈ থৈ যাব লাগিব। বাইদেউৰ মুডটো ভাল থাকিলে মানে কথাবোৰ ক'বলৈ ভাল। আজি মুডটো ভাল যেনে লাগিছে। যাওঁতে ক'ম আৰু। যাওঁ। প্ৰথমতে মই এতিয়া বেবী মাজনীৰ কাৰণে কফি কাপ বনাই লওঁ।